এবাৰ গুৱাহাটীত এটা সংগীত অনুষ্ঠানত 2001 চনত চিনেমাৰ কেছেটবোৰো ওলাল। পাছত জুবিনে গায়ক হোৱাৰ কিছুদিন পাছতেই সেই গানৰ স্মাৰক এখন গীটাৰ উপহাৰ দি আহিছিলগৈ। নিজে পঢ়া স্কুল শিক্ষকসকল বন্ধুত্বৰ কৃতজ্ঞতাৰে স্বীকাৰ কৰি আহিলগৈ। তামোলপুৰত তেওঁৰ চৰ্চা শিক্ষা বিভাগতে চলি থাকিল। আমাৰ কিতাপ পঢ়াত খুব ৰাপ। জুবিনো তাৰ ব্যতিক্ৰম নহ'ল। তেওঁ পৃথিৱীৰ আৰু বিশেষকৈ বঙলা অনুবাদবোৰো পঢ়ি পেলালে। ভূটানৰ পৰা এখন আগৰখনতকৈ ডাঙৰ কীবৰ্ড কিনি আনিলে। বাদ্যযন্ত্ৰটো বজাব পৰা হৈছিল। তামোলপুৰতে তেওঁৰ সহপাঠী ৰজনী ৰাজবংশীৰ লগত হাৰ্দিক বন্ধুত্ব হ'ল জুবিনৰ। স্কুলৰ এজন সাধাৰণ ল'ৰা আছিল। জুবিন গায়ক হোৱাৰ কিছুদিন পিছতেই ল'ৰাজন থকা চিকিৎসাৰ অভাৱতেই ঢুকাল। জুবিন গৈ তামোলপুৰত সেই বন্ধুৰ ঘৰত অৰ্থ সাহায্য কৰি আহিছিলগৈ। অৰ্থ সাহায্য কৰিয়ে থাকে। মাকে আহি সংগ্ৰহ কৰি নিয়ে। জুবিনৰ মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ কিছুদিন পিছতেই সৰু পথাৰলৈ। এতিয়া প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ওলাল। জুবিনে প্ৰথম বিভাগত পাছ কৰিলে। তেওঁ যোৰহাটৰে JB কলেজত বিজ্ঞান শাখাত নাম লিখিলে। আমাৰ ঘৰ তেতিয়া আছিল বঙালপুখুৰীত। এদিন ৰাতি ঘৰলৈ ফোন আহিল। ইৰা অৰ্থাৎ কণীৰ অসুখ। এই মাহীয়েকেই জুবিনক কেঁচুৱা কালৰ পৰাই মাতৃবধ পালন কৰিছিল। অসুখৰ খবৰ পায়েই তেওঁৰ স্পৰ্টছ চাইকেলখন আৰু জেপত এখন সৰু খুকুৰি লৈ সেই ৰাতিখন চাইকেল চলাই ঘৰৰ পৰা ৰিচাৰ্জ লেবছ পালেগৈ। মাহীয়েকৰ অসুখৰ কথা শুনি তেওঁ পোনে পোনে গৈ মাহীয়েকৰ কাষ পালেগৈ। এনেধৰণৰ উদাহৰণ আগলৈ আমি আৰু বহু পাম। অতি সোনকালে আপোনালোকলৈ